বোলে বাইটি বহুত দিন হ'ল তোমাৰ পেৰালাইচিছ কুকাৰটো বগী কেৰাহীজনী আৰু কলীয়া কেৰাহীটো নেদেখাৰ ভাত পানী বনাবলৈ বাদ দিলা নেকি অকল আজিকালি নাচা গোৱা ভিডিঅ দেখি থাকো মিছা গলে কিডাল হ'ব ৰুমত খানা বনোৱা নাই বুলি ক'লেও ভুল কোৱা নহ'ব ডিচেম্বৰ মাহটো বিয়া 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 পিকনিক 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 মুঠতে বেলেগত খাই ফুৰোতেই গ'ল নতুন বছৰ বুলি ঘৰলৈ অহা হোৱাই নাছিল সেই হেতুকে বছৰৰ প্ৰথমটো শনিবাৰতে ঘৰলৈ আহিলো এয়া দেওবাৰৰ দিনটোৰ কাহিনী ৰাতিপুৱা 9:30 মান বজাত উঠি কুহুমীয়া গৰম পানী আৰু ৰঙা চাহ খাই ডাইৰেক্ট পাকঘৰতে সোমাইছো যিহেতুকে বিহু পালেহিয়ে মাৰ মানে আজি সান্দহ খুন্দাৰ ডিউটি আদা নহৰু গুচাই আৰু কাবুলি বুটখিনি বইল কৰি অলৰেডি মায়ে থৈ দিছিলে মই ক'লো আজি তোমালোকক চলে ভটুৰে বনাই খুৱাম ময়দা নাছিল কাৰণে আটা দিয়ে বনাই দিছো এফালে ওচৰৰ খুৰীৰ লগত মায়ে জলপান খুন্দা আৰম্ভ কৰি দিছে ময়ো চলে ভটুৰে বনাই চবকে খুৱাই নিজে শেষত খাবলৈ লৈছো আচলতে আজি বা নাই কিবা এটা বিশেষ কাৰণত কলকাতা যাব লগা হ'ল গতিকে আধা দায়িত্ব মোৰ তাতে পৰিলে ৰ'দতে বহি বহি তেতু গুৰিলৈকে দবাই ললো আৰু এতিয়া আটাইতকৈ কামোৰ কামটো হৈছে মাছ ভজা কাম আৰু তাকো এই পেলথিয়া গুটি মাছকেইটা ঘৰৰে নৰ্দমা এটা কোনোবাই খিচি কেইটামান মাছ দিছিলে এইকেইটা বাছোতে মোৰ 1 ঘণ্টামান লাগিল আৰু এতিয়া পেহী আহিছে পেহীয়ে অলপমান ঢেকি দিছে আৰু এইফালে মায়ে ভাতত লাগিছে যিহেতু ঘৰৰ খাটি গৰু গাখীৰৰ চাহ বনাই আছে মইও নোখোৱাকে কেনেকে থাকো মই বোলো দিয়া মই অলপমান খাই লওঁ চানা মিঠাই দুটাৰ লগত ধুনীয়াকে ৰ'দত বহি চাহ কাপো খাই ললো তাৰপিছত টমিৰ লগত মই এটা ৰিল বনাই ললো আপোনালোকে অলৰেডি চাইছেই চাগে যিহেতুকে ঘৰত আছো পাঠক ছাৰৰ দৰৱ পালি ল'ব নোৱাৰাৰ কাৰণে ওজনটো কমাবলৈ বৰ অসুবিধা হৈছে 2টা বজালৈকে ৰখি ৰখি উপায় নাই শেষত তেনেকেই ওজন নকমোৱাকে গা পা ধুই নমু কৰি ডাইৰেক্ট ভাতৰ পাততে বহিছো যিহেতুকে দেওবাৰে উভতি অহা কথা আছিলে সেই হেতুকে মায়ে মৰমৰ কোমলীয়া পুতেকটোলৈ দুবিধ মাছৰ আঞ্জা বনাইছে ধুনীয়াকে তেতু গুৰিলৈকে দবাই আকৌ মিললৈ যাবলৈ ওলালো 1 মোন জহা ধান আৰু অলপমান সৰিয়হ আছিল ভাবিলো পেৰিয়ে আনো যিহেতুকে ঠেলাখন সজ্জাগত অৱস্থাত আছিল সেই হেতুকে গাড়ীতে ভৰাই লৈ আহিলো মিললৈ আহি দেখিছো অগণন মানুহ যিহেতুকে বিহুলৈ আৰু বেছি দিন নাই সৰিয়হ পেৰিম বুলি ভাবিছিলো পিছে মেচিনটো বোলে কিবা বেয়া হৈ আছে আৰু এই বস্তুটো আপোনালোকে কি বুলি কয় এবাৰ কমেন্ট কৰি জনাবলৈ নাপাহৰিব আমি পিছে ইয়াক দুলি বুলি কওঁ বাৰু এইফালে ধান বানি হৈ গ'ল আৰু ফাইনেলি ঘৰ আহি পালোহি আহি পাই দেখিছো মাহঁতৰ সান্দহ খুনা হোৱাই নাই আহি পাইছিলোহে আহাৰ লগে লগে অৰ্ডাৰ আহিলে বোলে ঢেকিটো দেচোন তই অলপ মই তেতিয়ালৈকে চাউলকেইটা অলপমান জাৰি দিওঁ যিহেতুকে মই ৰুমলৈ লৈ আহিব লাগিব মিয়ান জ্বালা দিছি আজি মোক উপায় নাই ৰাইজ এয়া আমাৰ গাঁৱলীয়া জীৱন সন্ধিয়া হওঁ দেউতাই গৰু আনিলে আৰু গা পা ধুই মণিকোটত চাকি দিবলৈ লৈছে কিন্তু তেতিয়ালৈকে মোৰ সান্দহ খুনা হোৱা নাই এতিয়াও মনত আছে আমি যেতিয়া একদম সৰু আছিলো মা আৰু দেউতাই ৰাতি 2-3টা বজাতে উঠি সান্দহ খুন্দিছিল বাৰু সান্দহ খুন্দা শেষ কৰি তিনিওটা একেলগে মিলি চাহ কাপ খাই আজি মই নোযোৱাৰ সিদ্ধান্ত ললো তাৰপিছত ভাবিলো মই অলপমান পেহীহঁতৰ ঘৰৰ পৰা আহোঁ আহিয়ে দেখিছো এটাই গা পা ধুই পুৰা স্কিন কেয়াৰ কৰি আছে তাৰপিছত গোটেইকেইটাই বহি অলপমান আড্ডা দিলো কথা পাতি থাকোতে মনত পৰিছে যে ৰাতিলৈ খানা এটা ইনভিটেশ্যন আছিল তাতে আৰু বেছি দেৰি নকৰি খানাস্থলীত উপস্থিত হলো মাছ মাংসৰ গোন্ধ পাই ভোকতে পেটৰ নাৰী ডাল হ'বলৈ ধৰিছে বেছি দেৰি নকৰি সৰু পিলুপালাবিলাকৰ লগত একদম প্ৰথম কোটাতে বহি দিছো মই বোলো ময়ো বেছি ডাঙৰ হোৱা নাই নহয় ময়ো গৰখীয়া ল'ৰাকেইটা ভিতৰতে পৰো মাছে মঙহে দালিয়ে ভাজিয়ে চালাদে পেটু ভাজিয়ে তেতু গুৰিলৈকে গিলাৰ পিছতহে দিছেহি বেঙেনা পিটিকা মই বোলো দিছা যদি আৰু নাখাম নে শেষত এখন তামোল খাই আজিৰ ভিডিঅ'টো সামৰণি মাৰিলো দেই যদি ভাল লাগিলে লাইক কমেন্ট আৰু মোক ফলো কৰিবলৈ নাপাহৰিব